নমস্কাৰ মই বিবেক আৰু আজি এটা সম্পূৰ্ণ এটা বেলেগ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ জেনেৰেলি মইতো ব্লগো নবনাওঁ ইউটিউবো নকৰোঁ জানে বাট মই আজি গাঁৱত আহিছিলোঁ গাঁৱত এটা খুব মানে ইণ্টাৰেষ্টিং মানে এটা টপিক লৈ মই ভিডিঅ' আহিছোঁ যে গাঁৱত আমি সাধাৰণতে এনেই থাকোঁ বহুত ল'ৰা বা গৃহিণী আমি এনেই থাকোঁ বাট সৰু এটা কাম কৰি যিটো যদি লাজ নকৰাকৈ মানে ধুনীয়া এটা কাম কৰি কিনে এটা মান্থলি হিচাপত বা 4 মাহত 6 মাহত বহুত ধুনীয়া এটা ইনকাম মানে ওলাই থাকিব পাৰি তো কিনো এনেকুৱা মানে কাম য'ৰ পৰা আমাৰ সুন্দৰকৈ পইচা এটা ইনকাম হয় তো মই দেখুৱাম আপোনালোকক সেই ভিডিঅ'টো বোলক এইটো কি হয় মানে এইটো দানা খাদ্য কি আছে ইয়াতে ৰৱা থোৱা বস্তুবিলাক দি থাকো ৰৱা থোৱা মানে খাই বৈ যিখিনি বাচি যায় সেইখিনি মানে আপোনালোক পুৰা ফেমিলি আৰু ন ফেমিলি হিচাপে মানে কামটো চলাই আৰু এয়া মামি কি কৰি আছে আপুনি কি কৰিছে মই চৰেক দানা দি আছো বাপৰে আপোনালোকৰ মানে এইবিলাক মানে পাৰ্ট বিজনেছ আৰু ন মানে ৰোৱা থোৱা খানাখিনি গাহৰিক দিয়ে তাৰে পৰা আকৌ বচাখিনি আকৌ মুৰ্গীক দিয়ে মানে গোটেইখিনি মানে আপোনালোকৰ এটা মানে ৱেষ্ট খানা এটা দি পেলাই মানে বিজনেছ এখন চলি আছে ন ধুনীয়াকে হা মাহী একদম পুৰা মামী একদম ৰমৰমীয়া আৰু মানে ব্যৱসায় আৰু এয়া পৰিয়াল মানে মিলি পেলাই এই ব্যৱসায়টো কৰি আছে তো চাওক মই আপোনালোকক কৈছিলোঁ যে ঘৰত বহি কেনেকৈ মানে লাজ যদি কৰা নাযায় তেনেহ'লে সৰু এটা ইনকাম কৰি ধুনীয়াকৈ চলি থাকিব পাৰি তো এখেত মণি আৰু মোৰ সম্পৰ্কীয় মই গাঁৱত আহিছিলোঁ আজি তো আজি আমি এখেতৰ পৰা জানিম যে এখেতে কেইটা গাহৰি পুহি আছে আৰু এখেতৰ ইনকামবিলাক মানে কেনেকুৱা ধৰণৰ হয় বা কিমান খৰচ কিমান হয় বা কি প্ৰফিট হয় মানে কিমানখিনি তো আপোনাৰ গাহৰি কেইটা আছে এতিয়া গাহৰি আছে 6-7টা মান আছে 6-7টা মান আছে ন এই দুটাৰ বয়স কিমান মান হ'ল এই দুটাৰ বয়স 5 মাহ হৈছে 5 মাহ ইয়াৰ কিমান মান হ'ব ওজন কিমান মান হ'ব এতিয়া ইয়াৰ 65 কিলো 65 কিলো কি হিচাপত বেচা কেনে যায় কেনেকৈ এনেকৈ পইচাটো বেচা বেপাৰী আহে আৰু ৱেইটটো লৈ যায় 5 মাহত 65 কিলো হৈছে বাপৰে তাৰমানে কিমানকৈ ওজন কিমান হিচাপকৈ বেচা যায় ওজন 270 টকা 280 টকা 320 টকা এনেকুৱা পাৰ কিলো 320 মানে কি গোটাই আৰু বাপৰে 320 টকা হ'লে দেখোন 65 কিলো হ'লে বহুত টকা দেখোন পায় অলপ সেই আৰু এই লাগিব লাগে মাজে মাজে টাইম দিব লাগে ইহঁতকো টাইম দিব এনে কিমান মান টাইম দিব লাগে বেছি টাইম নালাগে না আপোনাৰতো বেলেগ কামো আছে এইটো প্ৰফেচনেল বিজনেছটো নহয় এইটো এনেই আছে আৰু এটা ফুৰ্তিতে ৰাখি থৈ দিছোঁ মই আপোনালোক সেইটোৱে কৈছোঁ যে এইটো এখেতৰ এইটোৱে বিজনেছ নহয় কিন্তু এখেতৰ বেলেগ ব্যৱসায় আছে বাট এইকেইটা মানে এটা চাইড ইনকাম মানে এই যোৱা মাহত দুটা বিক্ৰী কৰা বুলি শুনিছিলোঁ আকৌ গাহৰি খাৱাটো খালা যিটো ৰোল আকৌ এই মুৰ্গীগিলাক আছে এইগিলাকে খাই থাকে বাপৰে বঢ়িয়া ইনকাম দেখোন ন যোৱা মাহত দুটা বিক্ৰী কৰা বুলি শুনিছিলোঁ যে বিক্ৰী কৰিলোঁ দুটা সেই দুটা বিক্ৰী কৰি দিলোঁ যোৱা মাহত কিমান পাইছে এই দুটাত পালোঁ 32,000 দুটাত 32,000 বাপৰে দুটাৰ নামত খৰচ কিমান হৈছিলে খৰচ কিনোতে যি গৈছিল 8,000 টকা গৈছিল 8,000 টকা গৈছিল আৰু বাকী 4-6 মাহত মানে খোৱা লোৱাখিনি এইবিলাক ঘৰৰে আহিলে ৰৱা থোৱা ৰ'ল বা চাউল তাউল সিজাই দিলোঁ অলপ টাইম লাগি দিলোঁ হৈ গ'ল এইটো কচু দেখোন কচু খায় নেকি গাহৰি হা কচু খাই কি কয় হে কচুৱে সিজাই দিওঁ দানা আচ্ছা মানে ৰোৱা থোৱা খানা কচু এইবিলাকে খায় আৰু ন কচুৱে ভালে দিয়ক তো দেখিছে আপোনালোকে দুটা গাহৰি আনিছিলে 4 মাহ আগত 32,000 মানে 8,000 টকাত আনিছিলে আৰু খাদ্য বুলি ক'বৰ কাৰণে ইহঁতৰ মানে ৰোৱা থোৱা যিখিনি আছে খাই লৈ যি বাচি যায় আৰু যদি দানা চানা আৰু কিবা কিবি এইবিলাক দিয়ে লোকেল গাহৰি আৰু এইবিলাক তো খুব ধুনীয়া এটা ইনকাম তো আপোনালোকে যদি ভাবে যে এনেকৈ ৱেষ্ট খানাখিনি মই পেলাই দিয়াত কৰি এনেকৈ গাহৰি মুৰ্গী খুৱাওঁ তাৰ পৰা এটা ভাল ইনকাম হয় আচ্ছা এইটো গাহৰি কিমান বয়স হৈছে ইয়াৰ হৈছে 40 দিন মাত্ৰ এইটো গাহৰি কিনি আনা না এইটো পোৱালি হৈছে সিহঁতৰ এই পোৱালি ঘৰতে পোৱালি হৈছে আৰু এইটো মোটামুটি কিমান দিন পিছত বিকিব পৰা হ'ব 6 মাহ 5 মাহ 6 মাহ 5 মাহ 6 মাহ 5 মাহ পিছত সিহঁতত মোটামুটি কিমান মানে পোৱা যাব সিহঁতৰ তাতে 15-20 হাজাৰ আহি যাব 15-20 টকা আহি যাব বাপৰে 6 মাহত যদি এটা এনেকুৱা গাহৰিৰ পৰা 15-20 হাজাৰ আহে তেতিয়াহ'লেতো ভাল ইনকাম ন
এনে আপুনি যেতিয়া গাহৰিবিলাক ডাঙৰ হয় বিক্ৰীৰ কাৰণে কি বজাৰত নিব লাগে নেকি নে মানুহ নিজে আহি লৈ যায় বজাৰত নিব নালাগে গাঁও ইয়াত আহি যায় নিজে আহি যায় গুৱাহাটীৰ পৰা আহে গড়চুগুৰ পৰা আহি যায় বাপৰে আপোনাৰ যদি কাৰোবাক এনেকা গাহৰি লাগে গোটা গাহৰি আপুনি পাব ইয়াতে পাব আমাক যোগাযোগ কৰিলে দি দিব পাই যাব তো আপোনালোক যদি এনেকুৱা গুৱাহাটীততো আজিকালি চবে গাহৰি বিজনেছ কৰে কটা মাংস তো যদি দৰকাৰ হয় তেতিয়াহ'লে ইয়াত আহিব পাৰে এখেতৰ ঘৰ আপোনাৰ বেজেৰা হয় বেজেৰা ভমলাহাটী তো এখেতৰ কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে লোকেল গাহৰি যদি তাত মাংস কাটি বিকিব বিচাৰে তেতিয়াহ'লেতো মই এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যটো হ'ল কি গাঁৱত বহুত ল'ৰা ছোৱালী বা এনেকুৱা দুখীয়া ঘৰৰ পৰিয়ালৰ মানুহ আছে যোনে মানে একো ইনকাম বা একো কাম নাই বুলি ভাবে খোৱা খাদ্যখিনিও ৱেষ্ট হয় বিয়া বিহু কাজ কাৰখানাত এইবিলাক বহুত খাদ্য ৱেষ্ট হয় হয়নে সেইবিলাকতো আনি দিয়া যায় চাগে চব দি দিওঁ য'তে যি পাওঁ আনি দি দিওঁ ইহঁতক তো ইহঁতক বেলেগ এক্সট্ৰা একো খানা খুৱাব নালাগে ষ্টেণ্ডাৰ্ড খানা বা কোনো কিনি আনি পেলাই বহুত দামী দামী বস্তু খুৱাব নালাগে ইহঁতক জাষ্ট মানে ৱেষ্ট খানাখিনি আপোনালোকে দিয়ক আৰু ইহঁতক খুব সোনকালে ডাঙৰ হয় 4-6 মাহত এটা গাহৰি মোটামুটি আপোনাৰ 60 কিলো 65 কিলো 70 কিলো 90 কিলো হৈছিল ন যোৱাবাৰো আগৰবাৰ আপুনি যে কৈছিলে 90 কিলো দাঙি উঠাই দিব লাগে দাঙি উঠাই দিব লাগে চাওক 90 কিলো হ'লে আপোনাৰ 320 টকাকে আপোনালোক কিমান টকা হ'ব এটা গাহৰিত চাওক তো মই এইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছো 30,000 টকা পাই যায় আৰু আৰামত 90 কিলো তো খুব ভাল বিজনেছ যোন মোৰ গাঁৱত বহুত জেগা আছে মোৰো বনাব মন গৈছে এতিয়া এইটোতো এটা এক্সট্ৰা ইনকাম বুলি ক'ব লাগিব ন যিহেতু এই দুটা ডাঙৰ হৈছে আকৌ বিক্ৰী কৰিব পৰা হৈছে এই দুটা এই দুটা ন তো এই দুটা গাহৰিও ডাঙৰ হৈছে এতিয়া বিক্ৰী কৰিব পৰা হৈছে আৰু ইহঁতক চাওক দেখিলে মৰমো লাগে ন তো কি মই চাওক ইহঁতক কোনো এক্সট্ৰা তেনেকুৱা জাগা নালাগে এক্সট্ৰাকে মানে ঘৰ বনাই দিব নালাগে ব্যৱসায় হিচাপে প্ৰফেশ্যনেল ব্যৱসায় হিচাপে কৰিলে সেইটো এটা বেলেগ কথা বাট যিটো ঘৰতে আনিছে নিজৰ লগতে মানে ৰাখিছে ইয়াত এনেকৈ মুকলিকৈ বান্ধিছে ইয়াত চোৰৰো ভয় নাই ৱেষ্ট হোৱা খানাখিনি খুৱাইছে তো ইয়াৰ পৰা এটা ভাল মানে মান্থলি হওক কোৱাৰ্টাৰলি হওক বা হাফ ইয়াৰলি হওক খুব ধুনীয়া এটা ইনকাম মানে এখেতসকলে পাই আছে তো মই এইটো কাৰণে ভিডিঅ'টো বনালোঁ যাতে আপোনালোকেও এই ভিডিঅ'টো চাই অলপ মানে উৎসাহিত হয় আৰু যদি বেলেগ একো কাম নাথাকে দিনটোত খুব বেছি 1 ঘণ্টা 2 ঘণ্টা 2 টাইম নে 3 টাইম সিহঁতক খানা দিব লাগে তো এইখিনি দিয়ক 4-6 মাহৰ পিছত খুব ধুনীয়া আৰু যদি এনেকৈ আপুনি পাৰ্টকৈ ধৰকচোন আপোনাৰ 10টা আপোনাৰ এতিয়া 0 এজত আনিলে আৰু 1 মাহ পাছত আৰু 10টা আনিলে 3 মাহ পাছত আৰু 10টা আনিলে তো আল্টিমেটলি আপোনাৰ বিজনেছটো এটা চেইন ছিষ্টেমত মান্থলি হিচাপত খুব ধুনীয়া এটা ইনকাম আহি থাকিব যদি লাজ নকৰে বিজনেছটো মানে ইণ্টাৰেষ্টিং হয় কৰিব পাৰে আপোনালোকে আৰু ময়ো ভাবিছোঁ এইটো কৰিম বুলি তো মই খুব ইমপ্ৰেছ মানে এতিয়া কিবা ক'ব নেকি আমাৰ যুৱ চামক বা অডিয়েন্সক কিবা ক'ব বিচাৰে যদি কোনোবাই যদি ইচ্ছা কৰে একো প্ৰব্লেম নাই সুন্দৰকৈ ধুনীয়াকৈ পুহি দিলে টেনশ্যন নাই 2 পইচা পাব মানে কি ধৰক মই এটা পুহিছিলোঁ এটাৰ পৰা আজি 8টা 10টা হৈ গ'ল ধুনীয়াকৈ চলি থাকে চলি থাকিব পাৰি আৰু সুন্দৰ আৰু টেনশ্যন নাই আৰু একোতো ইয়াৰ পৰা একো মানে ক্ষতি নাই ন নাই কিবা অনিষ্ট কৰে নেকি আপুনি চাওক কি ধুনীয়াকৈ লাৰি দিব পাৰে বাৰু এটা কথা কওকচোন আপুনি অসমীয়া ল'ৰা হয় বা শিক্ষিত হয় আপোনাৰ বেলেগ ব্যৱসায়ো আছে তাৰ ওপৰত গাহৰি বুলি ক'লে আমি মানে কিবা এটা মনত মানে বেলেগ কিবা এটা ভাব আহে ঘিণ ভাব আহে গাহৰি পুহে ল'ৰাটো আপোনাৰ কিবা তেনেকুৱা ফিল হয় নেকি মনত এইটো বস্তু যোনে একবাৰ পুহে সি তাৰমানে পুহি থাকিব মনত ভাল লাগে মানে লাজ লাগে নেকি নাই কিহৰ লাজ আছে কৰ্মত লাজ নাই সেইটোৱে কথা মই নিজেওতো আগতে ৰেপিডো চলাইছিলো বহুত দিন যেতিয়া পইচাৰ অভাৱ হয় সেইটো লাজ কৰা নাই কৰ্মত লাজ কৰিব নালাগে তো গাহৰি পুহিছে বোলে সেইটো লাজ কৰিবলৈ কথা নহয় মেইন হ'ল আজিকালি টকা আৰু ইনকামৰ চ'ৰ্চ এটা বিচাৰিব লাগে সেইটোৱে মেইন আৰু তো আপোনালোক সকলোকে মই অনুৰোধ জনাওঁ যদি কোনোবা ইচ্ছা কৰে তেনেকুৱা ধৰণৰ 2-4টাৰ পৰা আৰম্ভ কৰি খুব ভাল ধুনীয়া সুন্দৰ এটা ইনকামৰ পথ আপোনালোকে বাছি ল'ব পাৰে তো এই কাৰণে মই বেছিকেলি ভিডিঅ'টো বনালোঁ তো ৰাখিছোঁ নমস্কাৰ